যেতিয়া আপুনি ৰিলেশ্যনশ্বিপ এটাত সোমাম বুলি ভাবে তেতিয়া প্লিজ মানুহজনক জানি ল'ব বুজি ল'ব সময় ল'ব 6 months 7 months is not just enough to know a person আৰু বিশেষকৈ আজিৰ দিনত আগতে বহুত বেলেগ কথা আছিলে বাট এতিয়া ইমান বেছি ফাষ্ট হৈ গৈছে পৃথিৱীখন সব মানুহ ইমান ডিজিটেল হৈ গৈছে সবৰে মানুহৰ লাইফত ইমান মানুহ নহয় গতিকে আপুনি যদি ইম্পৰ্টেন্স নিদিয়ে বেলেগে কৰবাত নহয় কৰবাত ইম্পৰ্টেন্স এটা দিবই কাৰণ লাইফত মানুহ ইমান বেছি হৈ পৰিছে সোশ্যাল মিডিয়াৰ জৰিয়তে সো ইউ হ্যাভ টু আন্ডাৰষ্টেণ্ড যে আপুনি সেই ৰিলেশ্যনশ্বিপটোত সোমালে আপোনাৰ মৰমখিনিক আপোনাৰ পাৰ্টনাৰে বুজিব নে নুবুজে তেওঁৰ লাইফত মৰমৰ প্ৰয়োজন আছে নে নাই যদি তেওঁক ভাল পোৱা মানুহ হেজাৰ হেজাৰ আছে নহয় আপোনাৰ মৰম তেওঁ কেতিয়াও বুজিয়ে নাপায় সো ইফ ইউ ৱান্ট টু গেট ইনটু এ ৰিলেশ্যনশ্বিপ ইউ শুড নো দ্য পাৰ্চন ৱেল তেওঁৰ লাইফষ্টাইল তেওঁ কেনেকৈ থাকে তেওঁ কি ভাল পায় কেনেকুৱা ধৰণৰ এটেনশ্যন তেওঁৰ লাইফত কিমান মানুহ আছে তাৰ পিছতহে আপুনি গম পাব যে সেই মানুহজনে আপোনাৰ মূল্য আপোনাক ভ্যালু দিব পাৰিব নে নোৱাৰে সো প্লিজ when you get into a relationship know each other well take time বন্ধু হৈ থাকক লাহে লাহে more than a friend হওক and then get into a relationship ঘপকে এমাহ দুমাহ লগ পাই I love you too 6 months থাকিলে 7 months ত ব্ৰেকআপ কাৰণ আজিকালি কাকো প্ৰয়োজনে নাই মৰমৰ কাৰণ ইমান মানুহে মৰম কৰে ইমান মানুহে ভাল পায় সো partner changing is like a thing of changing clothes so please relationship ot homoar agote time lobo please